আজি আপোনালোকৰ ওচৰলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ যিটোত দেখা পাব যে আমাৰ চব্জিবিলাক লাগিবলৈ ষ্টাৰ্ট কৰিছে ধুনীয়াকৈ চাব আমাৰ ভেন্দি লগা ষ্টাৰ্ট হৈ গৈছে ধুনীয়াকৈ গ্ৰ' হৈছে গছবিলাক বেছি নাই 2-3 দিনৰ ভিতৰতে ফুলাৰ ষ্টাৰ্ট হৈ গৈছে আৰু বেছি 2-3 দিনত ছিঙিব পৰা হৈ যাব চাওক আপুনি কি ধুনীয়াকৈ প্ৰত্যেকটো গাঁঠিতে কলি আছে টেৰেছ গাৰ্ডেনিঙৰ মেইন কথাটো হৈ গৈছে কি গামলাৰ মাটিটো ধুনীয়াকৈ আপুনি তৰিকা ৱাইজ বনাব লাগিব সেইটো বিষয়ে মই এটা পিছত ভিডিঅ' বনাম আপোনালোকক দেখাই দিম কেনেকৈ গামলাৰ মাটিটো তৈয়াৰ কৰা হয় এতিয়া আমাৰ চাওক লেচেৰা মাহৰ গছ কি ধুনীয়াকৈ গ্ৰ' হৈছে ফুল ফুলিব আৰু কেইদিনমান এইজোপা হৈ গ'ল আমাৰ ভোট জলকীয়া ফুল ফুলিছে এয়া জলকীয়াও লাগিব ষ্টাৰ্ট হৈছে বেঙেনাৰ লগতে বিলাহীও আছে বেঙেনাৰ গছ বহুত লাগিলে যোৱা বছৰৰে গছ একচুৱেলি এইবিলাক এয়া আমাৰ কণ বিলাহী ছিঙি থকা হয় প্ৰায় তথাপিতো এতিয়া বহুত লাগি আছে দেখিছে তাৰ ওচৰতে এজোপা নতুনকৈ আকৌ এজোপা গছ হৈছে এইবিলাক এইটো হৈ গ'ল জিকাও ফুল আহিবলৈ ধৰিছে আৰু ফল অহাৰ লগে লগে আপোনাক আকৌ মই দেখাম এইজোপা জিকা কি ধুনীয়াকৈ লহপহকৈ বাঢ়ি গৈছে ইয়াত সাৰ বুলিবলৈ একো দিব দৰকাৰ নাই আমি কিটচেনৰ যোনবিলাক ৱেষ্টেজ ওলায় তাৰমানে ফল মূলৰ বাকলি চব্জিৰ বাকলি এইটো চাওক এইবিলাকত আমি তাৰে এটা সাৰ বনাওঁ চবতকৈ বঢ়িয়া সাৰ হয় এইটো সেইটো দিলে আৰু আপুনি বেলেগ একো দিব নালাগে এইবিলাক পুদিনা দেখিছেনে কি ধুনীয়াকৈ হৈছে ধুনীয়া সেউজীয়া হৈছে ইয়াত অলপ গোবৰ সাৰো মিলোৱা আছে গোবৰটো আমাৰ কোৱাটাৰত পাবলৈ টান সেইকাৰণে আমি চব্জিৰ বাকলিবিলাকৰ পৰাই এটা সাৰ বনাওঁ ইয়াত বিলাহী আগতে একবাৰ হৈ গ'ল একচুৱেলি এইবিলাক পকা বিলাহী সৰি নিজে আকৌ পুলি গজিলে তো উঘালি নেপেলালোঁ থাকিবলৈ দিলোঁ ইয়াত টেঙামৰা বাছ দুজোপা টেঙামৰা গছ বহুত হয় এইপিনেও এজোপা জিকা হৈ আছে দুজোপা বগাবলৈ ষ্টাৰ্ট হৈছে বাজি ফুলো আহিছে চাওক কি ধুনীয়াকৈ হৈছে একেবাৰে সেউজীয়া হৈ আছে গছবিলাক খালি ডেইলি অকণমান পানী দি থাকিব লাগে জলকীয়া কি ধুনীয়াকৈ হৈছে বহুত জলকীয়া লাগিছে এজোপা বহুত খোৱাও হ'ল তথাপিতো এতিয়া খাই এজোপা জলকীয়া শেষ কৰিব নোৱাৰি তাৰমানে ইমান ধুনীয়াকৈ জলকীয়া লাগিছে এইটো গ্ৰ' বেগো দিয়া নাই ইয়াত এটা চিমেণ্টৰ বস্তাতে দিছোঁ তাতে ধুনীয়াকৈ হৈছে এইবিলাকতো গ্ৰ' বেগত দিয়া হৈছে জিকা চাওক দূৰৰ পৰা দেখিবলৈ এনেকৈ ধুনীয়া লাগে কৰি চাব ট্ৰাই কৰি বহুত ভাল লাগে আৰু কেমিকেলবিহীন এটা আপুনি চব্জি খাব পাৰিব ঘৰতে কি ধুনীয়া বিলাহী লাগি আছে বেঙেনা বিলাহী চব একেলগে লাগি আছে বেছি কষ্ট নহয় একবাৰ অকণ মাটিটো বনাবলৈ অকণ কষ্ট লাগে তাৰপিছত আপুনি ধুনীয়াকৈ হৈ থাকিব মচন্দৰী বহুত ধুনীয়াকৈ হৈছে নতুন পাত ওলাই আছে দেখিব পাইছে ভোট জলকীয়া যোৱাবাৰো এজোপা হৈছিলে বহুত লাগিলে ওচৰ চুবুৰীয়াক চবকে বাতিও তাৰপিছতো কিছুমান শুকাই থ'ব পৰা হ'ল বতাহটো বেছি লাগে একচুৱেলি 3rd ফ্ল'ৰৰ ওপৰত আছে এইটো আমাৰ গাৰ্ডেনখন এল'ভেৰা
ধুনীয়াকৈ হৈছে। বস্তাতে দিছোঁ, কোনো গ্ৰ' বেগ নাই তাত। তাক একো যত্নও নকৰোঁ। ইয়াৰে যোনবিলাক পাত চাতবিলাক শুকাই যায় তাকে সিহঁতৰ ওচৰত দি দিওঁ গুৰিত। চাওক ভেন্দি কি ধুনীয়াকৈ লাগি আছে। দুদিনৰ পিছত ছিঙিব পৰা হৈ যাব আৰু দেখুৱাম আপোনালোকক ছিঙিৰ পিছত কিমান ভেন্দি হ'ল। আপোনালোকে চাই থাকিব। নেক্সট ভিডিঅ'ত আপোনালোকক গামলাৰ মাটি কেনেকৈ ৰেডি কৰিব লাগে সেইটো মই ধুনীয়াকৈ ক'ম। এবাৰ কৰি চাবচোন, বহুত ভাল লাগিব। যেতিয়া নিজে ৰোৱা গছজোপাত ফল লাগিব তেতিয়াতো আৰু ভাল লাগে।